গাইজ, আজি আপোনালোকক দেখুৱাম আমাৰ স্কুল। আমি এতিয়া গৈ আছোঁ স্কুললৈ। এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ পৰা আমি দক্ষিণ দিশে সোমাইছোঁ কৈমাৰী গাঁৱলৈ। এই বাটেদি কৈমাৰী গাঁও পায় আৰু এইফালে মেঘালয় পায়। আগলৈ গৈ থাকিলে আদুগুৰি এইফালে মেঘালয় পায়। এয়া আমাৰ চলিক ছাৰে ধুনীয়াকৈ গান গাই আছে। বিৰাট ভাল লগা, কি অপূৰ্ব সুন্দৰ এইখন। এনেকৈ এই বাটেৰে আমি প্ৰতিদিনে অহা যোৱা কৰোঁ। ইমান ভাল লাগে, সঁচাকৈ মানে আশাৰে বুজাব নোৱাৰোঁ যেতিয়া আমি প্ৰতিদিনে এই বাটেৰে অহা যোৱা কৰোঁ। Let's change the song. আমি আমাৰ স্কুলৰ গাঁও আহি পালোঁ। আমাৰ স্কুলৰ গাঁও নাম কৈমাৰী, এখন জনজাতীয় গাঁও, ৰাভা গাঁও। অতি সুন্দৰ পৰিৱেশ, স্বচ্ছ আৰু পৰিষ্কাৰ গাঁও কৈমাৰী। চাই অপূৰ্ব এই গোৱালপাৰাস্থিত এই গাঁও। এয়া আমাৰ স্কুলৰ গাঁও। সৰু ল'ৰা ছোৱালী চৌধুৰী ছাৰ খুব অমায়িক। এয়া স্কুলৰ চক, কৈমাৰী চক। এয়া স্কুলৰ ফিল্ড, বিশাল খেলপথাৰ। স্কুলত আমি প্ৰৱেশ কৰিম এতিয়া। গেট বন্ধ আছে। আমাৰ চকীদাৰ বাইদেৱে গেট খুলিব আহি আছে। আমি স্কুল আহি পালোঁ। স্কুলখন আহিব নাপালে যেন মিছ কৰোঁ, সঁচাই। আমি আহি পালোঁ। বাই বাই।